নমস্কাৰ সকলোকে। এয়া বাবাৰ আজি স্কুলৰ প্ৰথম টিফিন আৰু বাবাক স্কুলত দিলোঁ কলকা শংকৰদেৱ শিশু নিকেতন আৰু লগতে আছে যে হনুমান জয়ন্তী। গতিকে হনুমান জয়ন্তীৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা দিলোঁ। এয়া আমি আহি স্কুল চৌহদ পালোঁ। বাবা আৰু বাবাৰ ফ্ৰেণ্ড অংকিত একেলগে গৈ আছে। গৈয়ে বাবাই কি কৰিছে, ফলি পেঞ্চিল উলিয়াইছে, সি পঢ়িব। ঘৰত হ'লে নপঢ়ে, কিন্তু তাত কিবা ইচ্ছা গৈছে। মই অকণমান মানা কৰিছিলোঁ, কিন্তু সি বিচাৰিছে যিহেতু মই উলিয়াই দিছোঁ। তো যি নহওক, ইয়াৰ তাৰপিছত প্ৰাৰ্থনা কৰিলে সকলোৱে। আৰু প্ৰাৰ্থনা কৰোঁতে এটা বস্তু ভাল লাগে, স্কুলত আচাৰ্যসকলে একেলগে প্ৰাৰ্থনা গায়, মানে হাৰমনিয়াম, মাইক এইবিলাক সকলোৱে এনেকৈ প্ৰাৰ্থনা গায়, যাতে সৰু ল'ৰা ছোৱালীবিলাকে কি প্ৰাৰ্থনা গাইছে সেইটো শুনা পায় মাইকত। তো সেয়াই আৰু বাবাই অকণমান কান্দিছিল। প্ৰথমতে কান্দা নাছিল, কিন্তু কি হৈছে, এইটোক দেখোঁতে সেইটোক দেখোঁতে কি হৈছে, বহুত ল'ৰা ছোৱালীয়ে নকন্দা ল'ৰা ছোৱালীয়েও কান্দিব লৈছে। তো একো নাই, 1 ঘণ্টামান কান্দিছে, বেয়াও লাগিছে, উপায় নাই আৰু কি কৰিম। তাৰপিছত যেনিবা অকণমান ভাল হ'ল। আহিলোঁ, ঘৰতো আহিলোঁ, ছুটি হ'ল, 12টা বজাত ছুটি দিলে। আজি বাৰু ক্লাছ তেনেকৈ হোৱা নাই, এইটো কান্দা গোটাই চলিল। তো এইখিনি, বাই বাই।